হয় নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আমি মানে আহি আছিলোঁ অন্য এটা ভিডিঅ' বনাবলৈ কিন্তু ৰাস্তাতে এওঁলোক দুজনে পাই গ'লোঁ তেজপুৰৰ ভাই এয়া দেখিছে এইজন দুইজনকে লগ পাই গ'লোঁ সঁচাকৈ ভাল লাগিছে দুইজনকে লগ পালোঁ এইফালে আমাৰ বিকাশ ভাই আছে বিকাশ ভাইটো চবেই চিনি পায়ে আৰু হেভি ইউটিউবাৰ একদম এইফালে এইজনো আছে মোৰ লগত আৰু এইজন আছে দেখিছে কিন্তু এওঁলোকৰ ৰাস্তাত পাই গ'লোঁ ভাল লাগিছে মাজুলী আহি কেনেকুৱা লাগিছে একদম পুৰা মজা লাগিছে বহুত দিনৰ পৰা আশা আছিল যে আমি মাজুলী আহিম বুলি ফাইনেলি আমি আহি পাই গ'লো সেই মাজুলী তো বহুত ভাল লাগিছে দক্ষিণ পাট সত্ৰৰ পৰা আহিছোগে চাই ভালে লাগিলে আৰু বাকীখিনি চাম আৰু এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ ইমান মাজুলীখন ইমান দূৰৰ পৰা আহিছোঁ যিহেতু চাই যাম আকৌ পুৰা মাজুলী ঘূৰিম আৰু আপোনালোককো দেখাম সেয়া ৰাইজ দেখিছে ফুল পাৱাৰ একদম সেয়া দেখিছে আপোনালোক ফুল জুচত পূৰা একদম সেয়া আগত এই দুজন দেখিছে ফুল গছ পূৰা স্পীডত একদম ৰাইজ ফুল পাৱাৰ সেয়া এওঁলোকে দেখিছে ফুল পাৱাৰ একদম সেয়া দেখিছে একদম ৰাইজ পূৰা ফুল পাৱাৰ জুচত আহি আছে একদম আৰু এতিয়া গোটেইকেইজন আহি আছে আমি চামগুৰি সত্ৰলৈ এওঁলোকৰ চামগুৰি সত্ৰখন যিহেতু তেওঁলোক তেজপুৰৰ পৰা আহিছে তাত বিকাশ ভাই আছে পিছত এওঁকেইজন আছে এয়া দেখিছে আৰু এজন শাকত পূৰা গৈ আছে ফুল জুচত চাইকেল যাত্ৰা এই চাইকেল যাত্ৰা সদায় মেইন চাইকেল মেইন আমাৰ কাৰণে চাইকেল মেইন ইন্ট্ৰটো এনেকৈ বনাব লাগিব আৰু চাইকেলটো আহি থাকোঁতে ইয়াত দেখিছে আহি আছে কিন্তু বিকাশ ভাই আছে এটা বিশেষ লাইট কিন্তু সেই চিংগল লাইটটো আমি আপোনালোকক দেখুৱাওঁ আৰু বিকাশ ভাই পূৰা ফুল জুচত বজাই আছে আমিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ এয়া বিকাশ ভাই বজাই দেখুৱাব এতিয়া আপোনালোকক এইটোৰ লাইটটোত দুটা ফেচিলিটি আছে এটা হৈছে চাউণ্ডৰ আৰু এটা হৈছে লাইটটো মানে মোৰ নহয় বিশেষকৈ বন্ধু কেইজন যোনকেইজন তেজপুৰৰ পৰা আহিছে বিশেষকৈ আৰু তেওঁলোকৰ হাতত এইটো আনিছে কাৰণ মানে এইটো চাওক এটা মানে এইটো বাটন দুটা আছে দুটা বাটনৰ এটা যদি টিপে সেই টিপিলে চাউণ্ডটো মানে এনেকুৱা চাউণ্ড দিয়ে এইটো চাউণ্ড দিয়ে আৰু এইটো চাওক এইটো লাইট দেখিছে এইটো চুইচটো পালৰ কাৰণে লাইটটো জ্বলি ন কাৰণ তেওঁলোকে ৰাতিও যাবলগীয়া সন্ধিয়া হৈ যায় নেদেখিব ন মোবাইলে পোহৰত কিমান দেখিব গাড়ী নহয় চাইকেল লৈছে সেইকাৰণে মানে এইটো চিষ্টেম খুবেই ভাল কৰিছে ভাল লাগিছে দূৰ পাইছে আৰু বেটেৰী ফিটিং এইটো বেটেৰী ফিটিং হয় আৰু এইটো মাত দেখিছে নাই মানে সঁচাকৈ হেভি চিংগল দে যে মানুহে সেইটো বজিলে আঁতৰিব নহ'লে মানুহৰ টিংলিঙা বজা কিন্তু আঁতৰি নিদিয়ে যিহেতু আমি চাইকেলে যাবলগীয়া হয় এইটো ভাল সঁচাকৈ বহুত সুন্দৰ বস্তু তেনেকৈ যিহেতু লাগে আৰু যিহেতু ইমান দূৰৰ পৰা আহিছে সঁচাকৈ ভাল লাগিছে আৰু ভিডিঅ' শেষলৈকে চাই থাকক আৰু ফাইনেলি আমি যিহেতু চামগুৰি পালোহি বন্ধুসকলক লৈ ইয়াত আহিছে তেওঁলোকে যিহেতু চামগুৰিলৈ আহিম বুলি কৈ আছিলে আহি বহুত ভাল লাগিছে কিয় আগতে শুনি আছিলোঁ যে মুখা শিল্পৰ বাবে বিখ্যাত তো আজি আহিলোঁ বহুত ভাল লাগিছে থেংক ইউ ভাইহঁত ইয়ালৈ অনাৰ কাৰণে ধন্যবাদ এওঁলোকক দেখুৱাইছে যিহেতু চামগুৰিৰ পৰা আমি আপোনালোকক ইয়াৰ আগতে ভিডিঅ' দেখুৱাইছে চামগুৰি হ'লেও এওঁলোকে যিহেতু আহিছে এওঁলোকে চাবলৈ তেওঁলোকক দেখুৱাব ভাই আহি কেনেকুৱা লাগিছে চালাইছে চামগুৰিলৈ আহিছে মুখা চাইছে কেনেকুৱা অনুভৱ কি ক'ব ভাল অনুভৱ দেখি ভাল লাগিছে কিয়নো এনেকৈ আগতে ক'তো দেখা নাই আৰু ইয়াত আহিবলৈ মনো আছিলে চব চোৱা মানে আশাও আছে নতুন নেদেখা বস্তু এটা চাব আহিছোঁ যিহেতু নিশ্চয় ভালেই লাগিছে আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা আপোনালোকে চাই থাকক মই আপোনালোকক দেখুৱাইছে হ'লেও আজি অকণমান আৰু দেখুৱাইছোঁ বন্ধুসকলক আহিছোঁ যেতিয়া মনত মানে কেনেকুৱা এটা মনোভাৱ গঢ়ি উঠিছে আৰু ফাইনেলি এতিয়া আমি এওঁলোকৰ সত্ৰ দেখুৱালোঁ চামগুৰি সত্ৰ আৰু এতিয়া এওঁলোকক আমি বিদায় দিব লাগিব আগতে আপোনালোকে কি ক'বা যিহেতু ইয়াত আহিলে চালা এতিয়া শেষত কি ক'বা শেষত এটা মাজুলীখন বহুত ভাল লাগিলে মাজুলীৰ পৰিৱেশটো মানে প্ৰকৃতিৰ পৰিৱেশ এক নম্বৰতে ৰাস্তাত পাই আহিছোঁ
বহুত ধুনীয়া পৰিৱেশ আৰু ইয়াত আহি মানে বহুত মানে ভাল লাগিলে নজনা কথাখিনি জানিব পাৰিলোঁ যে আমাৰ অসমতো এনেকুৱা এটা জেগা আছে মানে বহুত এনেকুৱা এটা গৌৰৱৰ কথা মানে ক'বলৈ গ'লে আৰু আমাৰ বিকাশ আছে শেষত কি ক'বা মই এটাই ক'ম বন্ধুসকলক আনিলা আৰু তোমালোকেতো ইমানখিনি চোৱা মই অকলে ঘূৰাই আহিছিলোঁ চাইকেল লৈ আৰু তোমালোক আহি গ'লে এটা জোচ লাগিলে সেই জোচত ইমান দূৰ পাই গ'লে মানে পুৰা অন্যায় হেভি লেভেল আৰু এতিয়া গৈছিলে চামগুৰিঘাট আৰু চামগুৰিঘাট মানে তেওঁলোকো আনিছোঁ কিন্তু মানে মই ডেইলি সোমাই থাকোঁ কিন্তু আজি সোমাই এটা বেলেগ পৰিৱেশ মানে ফিল লাগিলে আৰু সেইখিনি আৰু আপোনাৰ শেষলৈকে আপোনালোকে শেষলৈকে ভিডিঅ' স্কিপ নকৰাকৈ চাব আৰু যদি চেনেললৈ নতুনকৈ আছে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ